হেল্ল' ফ্ৰেণ্ডছ, মই Dr.Biplabে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। যোৱাটো ভিডিঅ'ত মই পেইন মেনেজমেণ্টৰ ওপৰত কথা পাতিছিলোঁ। সেয়েহে আজি ভাবিলোঁ যে বিষ বা পেইনৰ ওপৰতে আৰু অলপ কথা পাতোঁ। বিষ কি, বিষৰ শ্ৰেণী কি, বিষ হোৱাৰ কাৰণ কি আৰু বিষৰ চিকিৎসা কি, এইবোৰৰ বিষয়ে অলপ বিস্তৃতভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। পোনপ্ৰথমে বিষ কি বুলি ক'লে ক'ব লাগিব যে বিষ হ'ল মানৱ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ অভিজ্ঞতা। ই এক অস্বস্তিকৰ অনুভৱ যি শৰীৰৰ বিভিন্ন অংশত ঘটে। বিষ সাধাৰণতে শৰীৰৰ কোনো আঘাত বা অসুখ বা আঘাতৰ সংকেত ৰূপে দেখা দিয়ে। এই অনুভৱৰ জৰিয়তে শৰীৰে বিপদৰ আগজাননী লাভ কৰে। বিষক বিভিন্ন শ্ৰেণীত ভাগ কৰা হয়, যেনে একুইট পেইন বা ক্ষণস্থায়ী বিষ। এই বিষ সাধাৰণতে ক্ষণস্থায়ী আৰু কিছু মিনিটৰ পৰা কিছুদিনৰ ভিতৰত কমি যায়। উদাহৰণস্বৰূপে আঘাত, কটা ছিঙা বা অপাৰেচনৰ পিছৰ সময়। দুই, ক্ৰনিক পেইন বা দীৰ্ঘস্থায়ী বিষ। এই বিষ মাহ, বছৰৰ ওপৰলৈ চলি থাকে আৰু ইয়াৰ পৰা ৰোগী প্ৰায় সময়তে বিপদগ্ৰস্ত হয়। উদাহৰণস্বৰূপে অস্থিৰোগ, মাইগ্ৰেন বা আৰ্থ্ৰাইটিছ। চাৰি, মানসিক সমস্যা, ডিপ্ৰেছন, চিন্তা আৰু মানসিক চাপৰ ফলত বিষৰ অনুভৱ হয়। 5. ডিফৰ্মিটি, কিছুমান ডিফৰ্মিটিৰ ফলতো বিষৰ অনুভৱ হয়। এতিয়া আহোঁ বিষৰ প্ৰকাৰৰ ওপৰত। বিষৰো কিছুমান প্ৰকাৰ আছে, যেনে শাৰীৰিক বিষ। এই বিষ শৰীৰৰ কোনো অংশৰ আঘাত বা অসুখৰ ফলত হয়। 2. মানসিক বিষ, এই বিষ মানসিক অৱস্থা বা অনুভৱৰ পৰা উদ্ভৱ হয়। ইয়াৰ পৰা মানুহে মানসিক চাপ আৰু উৎকণ্ঠা অনুভৱ কৰে। 3. নিউৰোপেথিক বিষ, ই এবিধ স্নায়ুতন্ত্ৰৰ সমস্যাৰ ফলত হোৱা বিষৰ প্ৰকাৰ। উদাহৰণস্বৰূপে ডায়েবেটিক নিউৰোপেথি বা আন তেনেধৰণৰ ৰোগ। এতিয়া আমি বিষৰ চিকিৎসাৰ বিষয়ে কিছু কথা পাতিম। বিষৰ চিকিৎসাৰ পৰিকল্পনা বিষৰ প্ৰকাৰ, কাৰণ আৰু সময়কালৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে বিষৰ চিকিৎসাৰ ক্ষেত্ৰত এইকেইটা পদক্ষেপ অন্তৰ্ভুক্ত থাকে। 1. চিকিৎসাৰ মূল্যায়ন, বিষৰ প্ৰথম পৰ্যায়ত চিকিৎসকৰ দ্বাৰা ৰোগীৰ ইতিহাস আৰু শাৰীৰিক পৰীক্ষা কৰি বিষৰ মূল উৎস চিনাক্ত কৰা হয়। এই পৰ্যায়ত ৰোগীৰ বিভিন্ন পৰীক্ষা-পাতি কৰা হয়, যেনে তেজৰ পৰীক্ষা, এক্স-ৰে, MRI, চিটি স্কেন আদি। এই পৰীক্ষাৰ দ্বাৰা বিষ কেনেকৈ হৈছে, কিমান সময়কাল ধৰি আছে আৰু ইয়াৰ পৰা কি সমস্যাৰ উদ্ভৱ হৈছে সেয়া জানিবলৈ সহায় হয়। 2. মেডিচিন, বিষৰ চিকিৎসাৰ বাবে বিভিন্ন ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা হয়। ইয়াৰে ভিতৰত কিছুমান হ'ল নন-ষ্টেৰইডেল এণ্টি-ইনফ্লেমেটৰী মেডিচিন, অপিয়ইডছ, এণ্টিকনভালচেণ্ট, এণ্টিডিপ্ৰেছেণ্ট ইত্যাদি।
3. ফিজিঅ'থেৰাপি চিকিৎসা। ফিজিঅ'থেৰাপি চিকিৎসাই বিষ কমাবলৈ, শক্তি বৃদ্ধি কৰিবলৈ আৰু চলাফুৰা উন্নত কৰিবলৈ সহায় কৰে। 4. পৰ্যাপ্ত বিশ্ৰাম। বিশ্ৰামৰ অভাৱ আৰু মানসিক চাপৰ ফলত বিষ বৃদ্ধি হয়। তাৰ বাবে প্ৰতিদিনে পৰ্যাপ্ত বিশ্ৰাম গ্ৰহণ কৰা উচিত। ই শৰীৰক পুনৰুদ্ধাৰৰ বাবে সহায় কৰে। 5. মানসিক চাপ নিয়ন্ত্ৰণ। মানসিক চাপৰ ফলতো বিষ হয়। মেডিটেশ্যন আৰু য়োগাৰ দ্বাৰা মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰি। 6. স্বাস্থ্যসন্মত খাদ্য। পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো অতি জৰুৰী। ফল-মূল, শাক-পাচলি আৰু প্ৰটিনযুক্ত খাদ্যই বিষ কমাবলৈ সহায় কৰে। শেষত ক'ব লাগিব যে বিষৰ চিকিৎসা বৰ জটিল আৰু ব্যক্তিগত। চিকিৎসাৰ পদ্ধতি, বিষ কিদৰে অনুভৱ হয় আৰু তাৰ পৰা ৰোগীজন কেনেকৈ আৰোগ্য হয় সেয়া অতি গুৰুত্বপূৰ্ণ। বিষৰ চিকিৎসাৰ বাবে চিকিৎসকৰ লগত আলোচনা কৰাটো অতি জৰুৰী। চিকিৎসা পদ্ধতি সঠিকভাৱে গ্ৰহণ কৰিলে বিষ কমাবলৈ সহায়ক হয়। আজিৰ ভিডিঅ'টোত বিষ বেমাৰৰ বিষয়ে কিছু কথা পাতিলোঁ। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই বিষ বেমাৰৰ বিষয়ে কিছু কথা জানিব পাৰিছে। যদিহে ভিডিঅ'টো চাই ভাল পাইছে, লাইক আৰু শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।